কাৰ্বি আংলং সাহিত্য শাখিত দাবী ৰূপায়ণক লৈ সংগ্ৰাম ক্ষেত্ৰত পুনৰ নামি পৰিল কেএছএ এএছটিচিকে ধৰি যৌথ সংগঠনৰ এই লৈ জননায়ক চেমছন সিং ইংটিৰ স্মাৰক উদ্যানত ধৰ্ণা কাৰ্বি ভাষা সাহিত্যৰ ক্ষেত্ৰত সুন্দৰ পদক্ষেপ চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ কাৰ্বি সাহিত্যৰ কাণ্ডাৰী পৰায়ত্ত লংকাম তেৰণৰ কাৰ্বি ভাষাৰ ব্যাকৰণৰ তৃতীয় সংস্কৰণৰ কৰিলে উন্মোচন কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কংগ্ৰেছৰ সংবাদমেলৰ জৰিয়তে পৰিষদৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছো প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বিজেপি চৰকাৰ হেম্প্ৰেক অনা চৰকাৰ নহয় কলে কাৰ্বি ছাত্ৰ সন্থাৰ নেতা চিময় ৰংফাৰে কাৰ্বি সাহিত্য শাখিত ৰাজ্যৰ দাবী ৰূপায়ণক লৈ পুনৰ সংগ্ৰামত অৱতীৰ্ণ কেএছএ এছএছডিচি কেডব্লিউজেএফ আৰু আইচাৰ যুটীয়াভাৱে অৱস্থান ধৰ্মগত জৰিয়তে সাহিত্য শাখিতৰ ৰাজ্যৰ দাবী কাৰ্যকৰীক লৈ বিজেপি চৰকাৰ বৰ্তমান স্থিতিক লৈ কৰিলে তীব্ৰ সমালোচনা কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বত জননায়ক চেমছন সিং ইংটিৰ স্মাৰক উদ্যানৰ সন্মুখত ৰূপায়ণ কৰিলে কাৰ্বি আংলং সাহিত্য শাখিতৰ ৰাজ্য দাবীক লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী সাহিত্য শাখিতৰ ৰাজ্য দাবীক লৈ বিগত 30 বছৰতকৈ অধিক কাল ধৰি বিভিন্ন সময়ত সংবিধানৰ 244 ক অনুসূচী কাৰ্যকৰীক লৈ আন্দোলন কৰি আহিছে উক্ত যৌথ সংগঠনটিৰ নেতৃত্বত যদিও শেহতীয়াকৈ এই দাবীক লৈ বিভিন্ন দলে নিৰ্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰি তৃণমূল পৰ্যায়ৰ জনসাধাৰণক নিজৰ দলত প্ৰতি আকৃষ্ট কৰাৰ প্ৰচেষ্টা অব্যাহত কৰি অহা পৰিলক্ষিত নোহোৱা নহয় যদিও এই সন্দৰ্ভত কেএছএৰ নেতা চিমন ৰংফৰে এইদৰে কয় ইলেকশ্যনৰ আগত তেওঁলোকে যদি পাৱাৰত আহিলে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে অট'নমাছ ষ্টেট দিব আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰি পেলাই অট'নমাছ ষ্টেট দিব বুলি ৰাজনাথ সিং আহি কৈছিলে সৰ্বানন্দ সোণোৱাল চিফ মিনিষ্টাৰ অফ আছাম তেখেতে আহি পেলাই কৈছিলে নীতিন গাডকাৰী আহি পেলাই কৈছিলে এল.কে. আদৱানী আহি পেলাই কৈছিলে হিমন্ত বিশ্ব শৰ্মা আহি পেলাই কৈছিলে আৰু এতিয়া ইলেকশ্যন পাৰ হৈ যোৱাৰ পাছত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাঙে সদায় মিটিঙত কৈ থাকে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু বিজেপি তেওঁলোকে অট'নমাছ ষ্টেট কাৰণে সদায় এগ্ৰী আছে আৰু দিব বুলি কৈছিলে কিন্তু আমি দেখিছোঁ আজিৰ তাৰিখলৈকে বিজেপি চৰকাৰৰ যি কাম কৰিছে অট'নমাছ ষ্টেটৰ ক্ষেত্ৰত একো কৰা নাই যোৱা 4 তাৰিখ মাৰ্চ HAD ফালৰ পৰা যি কাৰ্বি অট'নমাছ কাউন্সিলৰ পৰা কাৰণে যি লেটাৰ পঠাইছে এইটোৱে স্পষ্ট হৈ গৈছে যে এইটোৱে প্ৰমাণ হৈছে যে বিজেপি পাৰ্টি অট'নমাছ ষ্টেট নিদিয়ে কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰ কেতিয়াও হেম্প্ৰেক তথা স্বায়ত্ত শাসিত ৰাজ্য কাৰ্যকৰী কৰাৰ বাবে কাৰ্য কৰা চৰকাৰ নহয় হেম্প্ৰেক আনিব নোৱাৰা বিজেপি চৰকাৰৰ CEM তুলিৰাম ৰংহাঙে CEM পদৰ পৰা পদত্যাগ কৰিব লাগে বুলি মন্তব্য কৰে ছাত্ৰ নেতা চিময়ন ৰংফাৰে কাৰ্বি ভাষাক সম্পূৰ্ণ ব্যাকৰণিক পদ্ধতিৰে শিক্ষণ আৰু অধ্যয়নৰ বাবে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজ গ্ৰহণ কৰিছে এক সুন্দৰ পদক্ষেপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্থাপিত চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ উদ্যোগত কাৰ্বি সাহিত্যৰ কাণ্ডাৰী পৰায়ত্ত লংকাম তেৰণে প্ৰণয়ন কৰি থৈ যোৱা কাৰ্বি লামটাচাম অৰ্থাৎ কাৰ্বি ভাষাৰ ব্যাকৰণ পুথিখনক তৃতীয়বাৰৰ বাবে সংস্কৰণ কৰি শনিবাৰে উন্মোচন কৰে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজৰ ডিফুস্থিত নিজা কাৰ্যালয় ভাষা শিক্ষণৰ বাবে আটাইতকৈ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে সেই ভাষাৰ ব্যাকৰণ আৰু অভিধান কাৰ্বি ভাষা সাহিত্য বিকাশ কৰি বিশ্ব দৰবাৰত থিয় কৰোৱাৰ প্ৰচেষ্টা কাৰ্বি ভাষাৰ নীৰৱ সাধক লংকাম তেৰণে কঠোৰ পৰিশ্ৰম কৰি প্ৰণয়ন কৰা বহুতো গ্ৰন্থৰ মাজত কাৰ্বি ভাষাৰ ব্যাকৰণ আছিল অন্যতম প্ৰথম দ্বিতীয় সংস্কৰণৰ পিছত সম্প্ৰতি তৃতীয় সংস্কৰণ কৰি উলিয়াইছে চেণ্টাৰ ফৰ কাৰ্বি ষ্টাডিজে গ্ৰন্থখনৰ নতুন সংস্কৰণটি আজি ডিফুৰ ৰংকিমিস্থিত কাৰ্বি ভাষাৰ অধ্যয়ন কেন্দ্ৰত আনুষ্ঠানিক উদ্বোধন কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ অধীনস্থ কাৰ্বি লেংগুৱেজ ডেভেলপমেণ্ট বৰ্ডৰ অধ্যক্ষ লংচিং তেৰণে Language and culture, itu non basically log kita, non basically itu dobong lo, si songlong itu heglong lo, and bong lo grammar base isi nali pusin itu chingwai tani.
Karbi lamta sampu longkam teron ketok laso kita pesi tuthok ni tum pini paklan laso pensi ni tum pini laso kurso longta thanpon ko pesi ni tum bisi chengwai pen cheparai lo ati si ga dai si kene sen lo laso ketok lasi non la pensi damon lo karbi alam ansu si isi aot attain ben kapadami phansi ni tum bol kom আজি আমি গ্ৰন্থ উন্মোচনী সভাত উন্মোচক লংচিং টেৰণৰ লগতে অধ্যয়ন কেন্দ্ৰটিৰ মুৰব্বী হয়াসিং হানছে শিক্ষক জয়সিং ৰংপি SPKL তথা জিন ফেডৰ অধ্যক্ষ জনি টিমুং প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ইয়াৰ উপৰি এই গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে অধ্যয়ন কেন্দ্ৰটিত অধ্যয়নৰত অনেক ছাত্ৰ ছাত্ৰীসকলে ষ্টেফন টেৰণৰ ৰিপৰ্ট গাড নিউজ কাৰ্বি আংলং কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত কংগ্ৰেছৰ সংবাদমেলৰ জৰিয়তে পৰিষদৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা পৰিষদৰ CM তুলিৰাম ৰংহাং ৰাজ্য চৰকাৰৰ হাতৰ পুতলা এইদৰে শনিবাৰে দলীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কলে কংগ্ৰেছৰ নেতা ৰতন ইংটিয়ে কাৰ্বি আংলং বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক লৈ তীব্ৰ অসন্তুষ্টি তথা ক্ষোভ প্ৰকাশ কৰিলে জিলা কংগ্ৰেছৰ শীৰ্ষ নেতৃবৃন্দই দলীয় কাৰ্যালয়ত শনিবাৰে অনুষ্ঠিত এক সংবাদমেলৰ জৰিয়তে দলীয় নেতা ৰতন ইংটিয়ে কয় যে বৰ্তমান কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ CEMৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবে পৰিষদে এইবাৰ HUDCৰ পৰা 20 কোটি টকা ঋণ ল'বলগীয়া হৈছে পৰিষদত আজি বিশাল ঋণত ডুব গৈছে এটা যেটো দেখিছে সব সারেন্ডার কৰাটো আমি দেখি পাই আছো একটা পৰা গৈ আছে লৈ আছে it is because the present incumbent Tuliram Ronghang is incapable karon hitu ke karba putula hisabe puri ase nasi ase ji koi hitu mute choli ase he is unable to really understand what Karbi Anglong Autonomous Council function is all about আনহাতে আনগৰাকী কংগ্ৰেছ নেতা মংবে ৰংপি এইদৰে কয় যে প্ৰথমবাৰ আমি যে দেখি পাইছো যদি হিষ্ট্ৰী আমি চাওঁ এইটো প্ৰথমবাৰ হৈছে যে এটা সাৰ্কুলাৰ ইস্যু হৈছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা HAD ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম HAD ডিপাৰ্টমেণ্ট যে আপোনালোকে কাউন্সিলত 236 সেশনত দুটা টপিক ওপৰত আপোনালোকে ডিছকাশ্যন কৰিব নোৱাৰে এক নম্বৰ হ'ল আমাৰ আৰ্টিকেল 244A অটোনমাছ ষ্টেটৰ ওপৰত আৰু ছেকেণ্ড হ'ল যোনটো বড়ো চুক্তি তাৰ মতে 6.1 ক্লজৰ যোনটো বড়োসকলক ইয়াত থকা বড়োসকলক ST হিলছ দিয়াৰ কথা এইটো আপোনালোকে কুৱেশ্যনছ ৰেজ কৰিব নোৱাৰে উঠাব নোৱাৰে আৰু আপোনালোকে ডিছকাশ্যন দিব নোৱাৰে সেইটো ইয়াত দুটা বস্তু এটা হ'ল কি ইয়াত স্পষ্ট হৈ গৈছে যে বিজেপি চৰকাৰৰ কি ষ্টেণ্ড আৰ্টিকেল 244A আৰু বড়োসকলৰ কাৰণে ছেকেণ্ড কথা হ'ল কি ইয়াত স্পষ্ট হৈ গৈছে যে ইয়াত আমাৰ এটা কাউন্সিল আমাৰ যোনটো আমাৰ ষ্ট্ৰংগেষ্ট আমাৰ কাউন্সিল অটোনমাছ কাউন্সিল এতিয়া আমাৰ পাৱাৰ নাইকিয়া হৈ উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত কংগ্ৰেছ নেতা ৰতন ইংটি ডক্টৰ মংবে ৰংপিৰ উপৰিও ভালেকেইগৰাকী দলীয় আগশাৰী কৰ্মকৰ্তাসকল উপস্থিত থাকে কাৰ্বি আংলং জিলা বন বিভাগৰ সফলতা শনিবাৰে পুৱতি নিশা প্ৰায় 3:30 বজাত চিলভেটা বনা অঞ্চলত জব্দ কৰিবলৈ সক্ষম হয় কাঠসহ এখন ট্ৰাক কাঠচুৰে অবৈধভাৱে কাঠ কাটি ট্ৰাকত বুজাই কৰি নি থকা অৱস্থাত জব্দ কৰে ট্ৰাকখন কিন্তু জব্দকৃত ট্ৰাকখনৰ পৰা জাপ দি পলাই যাবলৈ সক্ষম হয় ট্ৰাক চালক সহ হেণ্ডিমেন আৰু কাঠচুৰসকল হয় বনকৰ্মীসকলৰ নাকৰ আগেদিয়ে জাপ মাৰি পলাবলৈ সক্ষম হ'ল কাঠচুৰসহ কাঠ বে কঢ়িয়াই নিয়া ট্ৰাকৰ চালক তথা হেণ্ডিমেন বন বিভাগৰ কৰ্মীসকলে কাঠৰ ট্ৰাকখন আগচি ধৰাৰ আগতে এইসকল কাঠচুৰ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হ'ল উল্লেখ্য শিলভেটা বনাঞ্চলৰ গভীৰ স্থানৰ পৰা ইয়াৰ আগতে কেইবাবাৰো কাঠৰ চোৰাং বেপাৰীয়ে সন্তৰ্পণে কাঠ কাটি নি ট্ৰাকত বুজাই কৰি প্ৰধান পথৰে উলিয়াই নিবলৈ সক্ষম হোৱাৰ বাতৰি বহুবাৰ পোৱা গৈছিল যদিও এইবাৰ হাতে লোতে আটক কৰাৰ সুবিধা কিছু আহিছিলেই কিন্তু হাতত পায়ো হেৰুৱাই পেলালে বনকৰ্মীসকলে এইদৰে বনকৰ্মীৰ অলক্ষিতে নে বনকৰ্মীৰ উদাসীনতাত পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বনাঞ্চল ক্ৰমে টকলা হৈ আহিব ধৰিছে patrolling duty ajuang daily patrolling duty to follow senili tum 3:30 along la ne office and chulai a 3 lom office and ulai loda lom ni tum
around 3:30 lahai lomlo nili tum thik la so hot chit se mane kine la dak stick plantation area pe mane ekdom mane gari kine running ar theklong lo he gari hede amasi lang lo pi gari ma putor smari lo lang lo sun proof lo ekdom wang lo stop tum nang kat lo hede amain ke la kine tik smuggler tum lo full mane truck full loaded le he masi stop tum bang ekdom plung lo jalong ke la kine lo mare ke handyman pen driver ke kat jui lo inke la truck bang ke la tu moving truck se la tum replot lo ma truck bang ekdom mane arleng jir la da ke hodim amasi ekdom ma truck bang patong rup lo jo a condition mi o ede lo truck bang non inut phantan deb long inut phasin deb long le delo la bang ni tum bang ekdom mane unlucky lo plung don olo seta me long le delo এই সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনস্থ বন বিভাগৰ ভাৰপ্ৰাপ্ত দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্যই কি যথোচিত পদক্ষেপ গ্ৰহণ কৰে আগন্তুক দিনবোৰত তাক নিশ্চয় লক্ষণীয় হ'ব অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সমস্যা এৰিছো বাণিজ্যিক বিৰতিৰ Modern Public Academy Senior Secondary admission open for 2020 and 21. Classes from 1 to 11. IIT JEE NEET coaching announcing 11 and 12 breed with IIT JEE NEET CACPT with intensive coaching by expert lecturer. Hostel facilities available for both boys and girls in the school campus. Campus 1 Karaikuchi, Campus 2 Rampur, Campus 3 Hajo. For more details, kindly contact on the given screen. Website www.modernpublicacademy.com. Required teachers for nursery to class 11 in boarding cum day school, Modern Public Academy, Alikas, Kamrup, Assam. Salary negotiable. Free accommodation for residential teachers. Walk-in interview at Tridhara office on 8 March 2020 at 11 am onwards. Candidate must bring their testimonial along with CV. Interview location opposite United Bank of India, Tiso Complex, Kasa Stadium Road, Difu, Karbi Anglong. For more details, kindly contact 7896 197 465. Claret Unisex Salon, Kichengsi Sopinsu Lapen Soar Luapan Kipamadadim. Karbiri Sunimso Rong Ajay Nang Kilia Pora Wood Claret Unisex Salon Ahinpen Nang 1 Pilo Isi Warsai Kime. Lucky Hair Straightening 2199, Hair Smoothing 3299, Hair Rebonding 4299 Lapen, Keratin 4299 Other Pen Longpon Igji. Apor Kimi Warsai Kimi Nang Litum Cemat Mepin Unni Lasilabang So Warsai Kimi Ahut Nang Litum Tengni Pin Pen Ali Cuan Dunikha Ning Cipa Bibi Pin Pen Humri Damnon Lapen Nang Litum Kemesen Nang Tek Longpon Igji Adim Laki Rong Parpi Rong Berot Iron Bridge Adung Difu Karbi Anglong Kachini Letho Japan Humri Tame 6001213664. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত ধোৱাচাঙত উঠিল নেকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গ্ৰামাঞ্চলত নিমৈমান গৃহসমূহ এই প্ৰশ্ন আমাৰ নহয় একাংশ সচেতন ৰাজ্যৰ প্ৰশ্ন ৰংখাং ব্লক উন্নয়ন খণ্ডৰ অধীনত নকটেৰাং অঞ্চলৰ দুখীয়া হিতাধিকাৰীৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আজিৰ পৰা প্ৰায় 2 বছৰৰ আগতে অৰ্থাৎ 2017 চনৰ বিত্তীয় পুঁজিৰ অধীনত আবণ্টিত দিয়া হয় যদিও আজি কোপতি উক্ত ঘৰসমূহ খণ্ড উন্নয়নৰ কাৰ্যালয়ে সম্পূৰ্ণ কৰি তোলা নামে নোলোৱা হ'ল চাহক আমাৰ এই প্ৰতিবেদন এয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনত নিৰ্মাণ কৰা অৰ্ধ সমাপ্তি ঘৰ ঘৰখন আঁচনি যোগে আবণ্টিত কৰা হৈছিল হাৰসিং বে আৰু কাৰেং গ্ৰামচাপীৰ নামত 2017 চনত ঘৰটি নিৰ্মাণ আৰম্ভ কৰা হৈছিল ঘৰ নিৰ্মাণৰ নামত হিতাধিকাৰীয়ে বেংক একাউণ্টৰ পৰা দুবাৰকৈ টকা উঠোৱা হ'ল কিন্তু ঘৰ নিৰ্মাণ আজিলৈকে সম্পূৰ্ণ নহল হিতাধিকাৰীগৰাকীয়ে ঘৰটি নিৰ্মাণৰ বাবদ জানিবলৈ দিয়া মতে যোৱা 2019 বছৰটো আৰু এতিয়ালৈ ঘৰ নিৰ্মাণৰ নামত ঠিকাদাৰে এবাৰো হাত দিয়া নাই দ্বিতীয়টো ঘৰ হৈছে হৰসিং বে নামত আবণ্টিত ঘৰ এই ঘৰ নিৰ্মাণৰ একেই সেই ৰাম কাহিনী
হিতাধিকাৰীৰ বেংক একাউণ্টৰ পৰা দুবাৰকৈ টকা উঠাই ঘৰ নিৰ্মাণ কৰি দিলে আধৰুৱা là bằng số em cha 2017 mới đăng kiểm lo nó tăng tới đất làm cho lo tầm fast food lấy lo là ăn tăng lo tại vì phi 35,000 tại vì nó phi 80,000 cái lấy bằng lấy tăng thon cọc lo là nằm bụi chòm lo 1,000 bớt bún đã con đủ bún đi là xử lý xí luôn nó thọ ai sắp nào biết làm cái làm lo mà nó đi ta con đi đấyนี่tụi ta cái rồi Halloween mới tì Halloween mình sẽ rồi lo mà là bằng cả hung pin đến đây bên ta làm bị pivot lo là cái bàn ăn này hay làm cho lo cái là ita nó thon có bên cái cam thang xem cái pin lăng vàng về pin lo là ita nó thon tăng ở những ngôi mà những cái này pleng po বিভাগীয় কৰ্মচাৰী তথা অভিযন্তাই এই ঘৰ নিৰ্মাণৰ নামত অৰ্থৰ লেনদেনৰ পৰা নিৰ্মাণৰ প্ৰয়োজনীয় যাৱতীয় কাৰ্যত চকু নিদিয়াৰ বাবে এই অৱস্থা হোৱা বুলি ক'ব খোজে একাংশ ৰাইজে hala video bang pukang lo asini tum ta chichang lo chaklo chiklo jonang bong ni patang ne dat pateme nang punot pusini tum pu chichak lo ni libang tame to yon manela so marsa chiklo he ala non an si pini tarik samati par non ke bang ji chiklo lo so an asi mula so chiklo yon pen judet pen yong sitang dat pate aku nang pusunot pusini libang chichak কিন্তু দুবাৰকৈ টকা তুলি ঘৰ নিৰ্মাণৰ নামত প্ৰায় 70% বাকী থকা কাম কিয় কৰিব নোৱাৰে ঠিকাদাৰে এই সন্দৰ্ভত সাংবাদিকৰ আগত ৰংখাং উন্নয়ন খণ্ডৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে আগন্তুক দিনত শীঘ্ৰে নিৰ্মাণ সম্পূৰ্ণ কৰা হ'ব নংটেৰাং অঞ্চলৰ উক্ত ঘৰসমূহ কিন্তু ৰাইজৰ মনত সন্দেহ যে বিষয়াজনে প্ৰতিশ্ৰুতি ৰাখিবনে হামৰেনৰ পৰা সুন্দৰত্ব ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ